পুনৰটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ মিনি ব্লগটো ভোগালী মেলাৰ পৰাই কৰিছোঁ। আমি গৈছিলোঁ ভোগালী মেলা চাবলৈ। এই চকৰিটোত আৰু মানে জীৱনত নুঠো, কাণত ধৰিছোঁ, ইমান বেছি ভয়ানক নহয়। এবাৰেই মানে উঠিছোঁ আৰু তাতেই কাণত ধৰিছোঁ যে নুঠো আৰু মেলা বুলিলেতো সকলোৱে জানেই মেলাতনো কি ওলায়, কিনো সেইবোৰ দেখাম আৰু। এইফালে 200-300 টকাত দি আছিলে, বৰ ভালেই হ'ব চাগে। আৰু মানুহৰ ভিৰ দেখিছেনে ইমান ঠাণ্ডাখনতো। আমিও ওলাই গৈছোঁ, ঠাণ্ডা এইবোৰ একো চোৱা নাই আৰু। গৈয়ে ফাৰ্ষ্ট টাইম এয়া স্পাইৰেল পটেটো খালোঁ। এইবোৰ ঠাণ্ডা দিনৰ জেকেট চুৱেটাৰ কিবাকিবি ধেৰ ওলাইছে। মানুহৰ ভিৰ মানে য'তে ত'তে আৰু। ময়ো চালোঁ এইবোৰ ফুলি চুলি জুমকা কিবাকিবি। এইফালে এই কুৰ্তিটো ইমান মৰম লাগিছে হয়নে। আৰু ভোগালী মেলা গৈছোঁ যিহেতুকে এটা বস্তুটো খাবই লাগিব। গাহৰি পোৰা, ব্ৰইলাৰ পোৰা, মাছ পোৰা, পলু পোৰা, যি বিচাৰে মানে সেইবোৰ চব। আমি গাহৰি ল'লোঁ। আৰু আজি মোৰ মিনি ব্লগটো ইমানেই। ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।